প্রকৃতির সমস্ত রূপ সম্মিলিত করি সৃষ্টিকর্তায় নিজ হাতে করিছে সাধন কোৱা হয়ে আমার মন্দন নহয় জানো এই অমরাবতী আমার দেবতার আপোন সম্পদ তেনেহলে দেৱৰ চিনাৰতে বাৰ্তা দিব যে পৃথিৱী কিছু দূৰৰ পাছতে মহাপুৰৰ মাদক ধূপ যাব পৃথিৱী জীৱ জন্তু তৰু তৃণ মনুষ্যকে আদি কৰি কোনো জীয়াই নাথাকিব তেনেহলে পৃথিৱীত জীৱ জন্তু একোৱেই যদি নাথাকে সকলো জলৰ মধ্যত যদি ডুব যায় তেন্তে স্বৰ্গত আক্ৰমণ কৰিব পাৰে ইয়াৰ উপায় কি কৰা উচিত দেৱগণ দেৱৰাজ তেতিয়াহ'লে দেৱতাসকলে পৰিশ্বৰ পূজাপাতল খোৱাৰ পৰা বঞ্চিত হ'ব দেৱৰাজ ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ মনুষ্যসকলক পূজাপাতল কোনে দিব দেৱৰাজ মনুষ্যৰ পৰা পূজাপাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্য পৃথিৱীত যদি পূজাপাতল যাক জৈৱই আদিও চলে তেন্তে গোটেই পৃথিৱীত অধৰ্মই চানি ধৰিব মৃত্যু অধিপতিয়ে ইয়াৰ উদ্দেশ্য কি আপুনি তাতেই শান্তি আছে আমি সেই ইয়াৰ ফল ভোগ কৰিব লাগিব বলা আমি সৃষ্টিকৰ্তা বিষ্ণুদেৱৰ ওচৰলৈ যাওঁ দেৱৰাজ তেনেহ'লে ৰৈ থকাৰ সময় নাই বলা আজিৰ সভা ইমানতে বন্ধ কৰা হওক দেৱৰাজ